হেল্ল' এভৰিৱান, আজি মই আপোনালোকলৈ লৈ আহিছোঁ সকলোৰে ফেভৰেট ৰসগোল্লা, যিটো আমি সকলোৱে উৎসৱ পাৰ্বণৰ দোকানৰ পৰা কিনি আনো। আজি মই খুবেই কম বস্তুৰে ঘৰতে বনাই দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ভিডিঅ'টোৰ মাজত মই কিছুমান টিপছ এণ্ড ট্ৰিক্স ব্যৱহাৰ কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰি অল কৰি দিব। ইয়াৰ বাবে প্ৰথমে মই লৈছোঁ 1 লিটাৰ গাখীৰ, এগিলাচ চেনি, 3 চামুচৰ জোখত ভিনেগাৰ, 1 চামুচ কৰ্ণফ্ল'ৰ। এতিয়া প্ৰথমে গাখীৰখিনি উতলিবলৈ ডাঙৰ বাচন এটাত দি দিম। গাখীৰখিনি 1-2 বাৰ উতল অহালৈকে চাইডে চাইডে লৰাই থাকিব, যাতে সৰবোৰ চাইডত লাগি নধৰে। 1-2 বাৰ উতল অহাৰ পিছত এতিয়া গেছটো অফ কৰি দিম। অফ কৰি অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া গাখীৰখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত ভিনেগাৰখিনি দি দিম। ভিনেগাৰত মই 4 চামুচ পানী মিক্স কৰি লৈছিলোঁ। এনেকৈ চাইডে চাইডে লাহে লাহে দি দিম। আপোনালোকে ভিনেগাৰৰ সলনি নেমু ৰসো ল'ব পাৰে, কিন্তু তাতো অলপ পানী মিক্স কৰি ল'ব। দেখিছেনে, গাখীৰবোৰ লাহে লাহে ফাটিবলৈ আৰম্ভ কৰিছে। এতিয়া গাখীৰখিনি ধুনীয়াকৈ ফলা হৈ গ'ল। আপোনালোকে মন কৰিব, গাখীৰখিনি যদি ভালকৈ ফাল নাখায় তেন্তে ভিনেগাৰ আৰু 1 চামুচ সংযোগ কৰি দিব। ময়ো 1 চামুচ দি দিলোঁ, অলপ কম হোৱা যেন লাগিছিল। এতিয়া এই চানাখিনি চাকি ল'ম। চাকিবলৈ কোমল কাপোৰ এখন লৈ ল'ব, তাত চাকনি এখন দি পিনি ধুনীয়াকৈ চাকি ল'ব। এতিয়া গাখীৰৰ চানাখিনি আমি ভালদৰে ধুই ল'ম, কাৰণ আমি ইয়াত ভিনেগাৰ দিছিলোঁ। সেই টেঙা ভাৱটো আঁতৰাবলৈ ধুই লোৱাটো খুবেই প্ৰয়োজন। এতিয়া এই কাপোৰখনেৰে টোপোলা এটা বান্ধি অলপ সময় মানে 3-4 ঘণ্টাৰ বাবে বান্ধি ওলমাই থৈ দিম, যাতে পানীবোৰ ধুনীয়াকৈ ওলাই যায়। এতিয়া প্ৰথমে গেছটো অন কৰি চুগাৰ চিৰাপখিনি বনাই ল'ম। এগিলাচ চেনি আৰু 5 গিলাচ পানী দি দিম। এতিয়া আমি চেনিৰ চিৰাপখিনি উতলি অকণমান আঠা আঠা হোৱালৈ থৈ দিম। এতিয়া চানাখিনি এখন কাঁহীত উলিয়াই ল'ম। আপোনালোকে মন কৰিব যাতে চানাখিনি অকণমানো পানী থাকি নাযায়। হাতেৰে নহ'লে এনেকৈ কৰি পিনে উলিয়াই ল'ব। মোৰ ইয়াত অকণমানো নাই ওলোৱা। হাতেৰে লাহে লাহে ভাঙি ল'ব। মই এতিয়া ইয়াত কৰ্ণফ্ল'ৰখিনি দি দিম। আপোনালোকে কৰ্ণফ্ল'ৰৰ সলনি ময়দাও দিব পাৰে। হাতেৰে মাৰি লোৱাৰ পিছত এতিয়া সৰু সৰুকৈ টুকুৰা টুকুৰকৈ ছিঙি ল'ম। লাডুবোৰ বনাওঁতে মন কৰিব, যদি ফাটি যায় তেন্তে হাতেৰে আকৌ এবাৰ লাহে লাহে মাৰি ল'ব। ফাটি গ'লে ৰসগোল্লা নহ'ব। এইটো হৈ গ'ল। চুগাৰ চিৰাপখিনি হৈ যোৱাৰ পিছত মই এই ৰসগোল্লাৰ লাডুখিনি চুগাৰ চিৰাপত দি দিম এটা এটাকৈ, আৰু গেছৰ ফ্লেমটো অলপ হাই কৰি দিম। এতিয়া গেছটো অফ কৰি দিম। আমাৰ ৰসগোল্লাখিনি হৈ গ'ল। চাওকচোন, ইমান ধুনীয়া ফুলা ফুলা। এতিয়া এইখিনি লগে লগে যিহেতু খাব নোৱাৰি, গৰম হৈ আছে, 6-7 ঘণ্টাৰ বাবে ঠাণ্ডা হ'বলৈ থৈ দিম, যাতে ৰসবোৰ ধুনীয়াকৈ সোমাই যায়। 6-7 ঘণ্টা হোৱাৰ পিছত আমাৰ ৰসগোল্লা ৰেডি।